কবিতাৰ শিৰোনাম জীৱশ্ৰেষ্ঠ মানৱ। কবি ডেভিড, আবৃত্তিকাৰ পূৰ্ণিমা গগৈ, সম্পাদনা ডেভিড। জীৱশ্ৰেষ্ঠ মানৱ। হাই, আজি সভ্য সমাজৰ মানৱসকল নিজকে জীৱ জগতৰ সৰ্বশ্ৰেষ্ঠ জীৱ বুলি দম ফালি মাৰিছিল কিয়? অচিন এটা ভাইৰাছৰ আক্ৰমণত ধৰাশাৰী হৈ মৃত্যুৰ শীতল কোলাত নিথৰ হৈ চিৰ জীৱনলৈ মাগিলি বিদায়। যদি সিহঁতক ৰুধিবই নোৱাৰ, নিজকে সৰ্বশ্ৰেষ্ঠ মানৱ বুলি ভাবিলি কিয়? হঠাতে অজস্ৰজনৰ সপোনবোৰ নিমিষতে চুৰমাৰ কৰি পেলালি কিয়? এতিয়া চাৰিওফালে শুনো মাথো এটাই শব্দ, কৰোণা কৰোণা কৰোণা। নাজানো সঁচাকৈ এদিন নিঃশেষ হৈ যাব নেকি এই সুন্দৰ বিশ্বৰ পৰা জীৱশ্ৰেষ্ঠ মহান মানৱ জাতি। সেয়েহে সমস্ত মানৱ জাতি একেশ্বৰে চিঞৰে আমাক জীয়াই থাকিবলৈ দিয়া, আমি জীয়াই থাকিবলৈ বিচাৰোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।